चिरां जिल्ला भारत भुटान सिमनानि साखाथियाव थानाय सान्तिपुर गोजौ फरायसालिनि बारग' प्रिन्सिपाल राम बाहादुर छेत्रीआ आरोबाव बे बुहुमाव गैलिया। बिथाङा दिनै फुंनि 10 एबा 11 रिंगासो समाव हरखाबै खर' गिदिंनाय बायदि मोनना फाहामथायनि थाखाय बङाइगावनि आगरआला देहा फाहामसालियाव लानानै थाङो। नाथाय बिथांखौ फाहामथाय होनो हास्लाबै थासारियाव सोमजिना 10 मिनिटनि उनावनो जोबथा हां बोयो। डक्टरनि बायदिब्ला बिथाङा हार्ट एटेकजों मोगा-मोगि जाना थैनो गोनां जादों। बिथांनि बे अबथिरायै जिउ गोमानायखौ लानानै नखरनि ओनसोलनि आरो गोबां गुबुन गुबुन मेलेमजिबि सुबुंफोरा गोथौ दुखु मोननाय फोरमायो। সব আজি আমি যাৰ মৃত্যুৰ বাবে ইয়াত সমবেত হৈছোঁ আৰু যাৰ কথাবিলাক আমি ক'বলৈ গৈ আছোঁ। তেখেত আচলতে এটা শিক্ষা অনুষ্ঠানৰ যে মুখ্য অৰ্থাৎ প্ৰিন্সিপাল হিচাপে মাত্ৰ কাম কৰা সেইটো তেওঁৰ গুণ নহয় বা তেওঁৰ মানে আমি শুৱৰি লগা কথা নহয়। তেখেতে এই গাঁৱৰ তেওঁৰ অলপ আগতে আপুনি সুধিছিল যে তেওঁৰ স্পেচিয়েলিটি এটা কি আছিল বুলি। তেওঁ মিঠাই হওক তিতাই হওক সদায় সঁচাৰ ফালে তেওঁ পক্ষপাতি আছিল। সঁচাত তেওঁ নিজৰ কথা যদি শুদ্ধ আছে বা সমাজৰ কল্যাণৰ হকে আছে তেনেহ'লে তেওঁ কোনোপধ্যে মানে কাৰো লগতে কম্প্ৰমাইজ কৰা নাছিল। তেওঁ মোৰ বন্ধু হিচাপে মই ভালদৰে জানো। আমি বহু আমাৰ সামাজিক সংগঠন যেনেকুৱা গোৰ্খা সন্মিলন হ'ল, ছাত্ৰ সন্থাই হওক বা আমাৰ ভানু জয়ন্তী উদযাপন সমাৰোহ সমিতিয়েই হওক বা তেনেকুৱা বহুকেইটা সংগঠনত তেওঁ সংলগ্ন মোৰ লগতে কাম কৰিছিল আৰু মই সকলো সময়তে তেওঁৰ পৰা মই আশা ব্যঞ্জক যিটো সমাজৰ বাবে উৎকৃষ্ট আৰু মানে ভাল সেইটোৰ পক্ষেই তেওঁ সদায় থিয় দিছিল। তেনেকুৱা ধৰণৰ তেওঁ মানুহ আছিল। গতিকে আজি তেওঁৰ এই মৃত্যুৱে এই শান্তিপুৰ অঞ্চলত এটা স্তম্ভ, শান্তিপুৰৰ সমাজৰ অকল গোৰ্খা সমাজৰ কথা কোৱা নাই মই, এই ইয়াত চাৰাউণ্ডিং এৰিয়াত যিবিলাক সমাজ আছে, চাওতালী সমাজ, বড়ো সমাজ সকলোতে অমায়িক আছিল। ব্যৱহাৰ একেবাৰে অমায়িক ব্যৱহাৰ। এই কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। গতিকে আমি এই শান্তিপুৰৰ বাবে এটা আজিৰ দিনটো আমি এটা মানে আন্ধাৰৰ দিন বুলি ভাবিছোঁ। কৰ্মজীৱন মানে আমি বিশেষকৈ তেওঁ প্ৰায়ৰিটি দিছিল প্ৰথমতে সামাজিক সংগঠনৰ ওপৰত আৰু তেওঁ পিছত গৈ হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপে বহুদিন কাম কৰিল। তাৰপিছত 1917 চনৰ পৰা তেওঁ প্ৰধান শিক্ষক হিচাপে এই আমাৰ অনুষ্ঠানটো আগবঢ়াই লৈ গৈছে আৰু এইখিনি সময়ত তেওঁ যথেষ্ট স্কুলৰ হকে বহুখিনি উন্নয়নৰ কামবিলাক আগবঢ়াই লৈ গৈছে আৰু ল'ৰা ছোৱালীবিলাকৰ এই পূৰ্ববক্তায়ো ক'ল যে এই ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁ কম্প্ৰমাইজ স্বীকাৰ কৰা নাছিল। তেওঁ ষ্ট্ৰং আছিল শিক্ষাৰ ক্ষেত্ৰত, তেওঁ ষ্ট্ৰং আছিল। তেওঁৰ কথাটো ভালেই পাওক বা বেয়াই পাওক, তেওঁৰ কথাটো তেওঁ ৰাখি এৰিছিল আৰু ল'ৰা ছোৱালীক সদায় অনুচিত মানে অনুশাসনত চলোৱাৰ বাবে তেওঁ অশেষ চেষ্টা কৰিছিল। তেখেতৰ মোৰ বিয়া হ'ল, মোৰ আৰু তেখেতৰ বিয়াটো মাত্ৰ 3 দিনৰ ডিফাৰেঞ্চত হৈছে। প্ৰথমে মোৰ হ'ল 3 তাৰিখৰ দিনা আৰু তেখেতৰ হ'ল 5 তাৰিখৰ দিনা। একে মাহ একে বছৰ। তেখেতৰো এজন ল'ৰা আৰু এজনী ছোৱালী। মোৰো সেই এজন ল'ৰা এজনী ছোৱালী। দুয়োজনে অবিবাহিত। এজনীয়ে শিলিগুৰিত বহি শিক্ষা গ্ৰহণ কৰি পেলাই তাতে
মানে ছাৰ্ভিচ কৰি আছে, কোচিং কৰি আছে। আৰু এজনে গুৱাহাটীত, ল'ৰাজনে গুৱাহাটীত পঢ়ি আছে আৰু কোচিঙো কৰি আছে লগতে। গতিকে এতিয়া এই এজন ল'ৰা, এজন ছোৱালী আৰু নিজৰ ঘৈণীয়েকক এৰি তেওঁ স্বৰ্গীয় হ'ল। ঠিক আছে। বিশেষ আমি ক'ব লাগিব যে আমি এটা হীৰা হেৰালোঁ, যে সমস্ত এই অঞ্চলৰ লগতে জাতীয় যিটো সংগঠন আছিল বিগত দিনবিলাকত তেওঁ যথেষ্ট মানে সংগঠনৰ প্ৰতি তেওঁ দায়বদ্ধতা স্বীকাৰ কৰি পেলাই বিভিন্ন সংগঠনৰ কাম কৰি আহিছে। যেনেকৈ সেই সময়ত আঞ্চু আছিল, সেইবিলাক দায়িত্ব লৈ পেলাই তেওঁ ডিষ্ট্ৰিক্ট লেভেলত কেন্দ্ৰীয় সমিতিৰো তেওঁ মেম্বাৰ হৈছিল। আৰু লগতে পিছত তেওঁৰ যিটো মানে জীৱনকাল, যিটো আমাৰ শান্তিপুৰ হাইস্কুলৰ শিক্ষক হিচাপে তেওঁ জ্ঞান বিতৰণ কৰিছিল। লগতে এই অঞ্চলৰ যিটো আমাৰ শিক্ষাৰ্থী আছিল সিহঁতক যথেষ্ট সহায় সহযোগিতা কৰিছিল। লগতে সেই শান্তিপুৰ অঞ্চলৰে মানে যেতিয়া যিকোনো জাতীয় সংগঠনৰ কামেই হওক বা সামাজিক কামকেই হওক, তেওঁ সকলো ক্ষেত্ৰতে সহায় সহযোগ কৰিছিল। আমি শান্তিপুৰবাসী হিচাপে আমি খুবেই মৰ্মান্তিক হৈছোঁ যে এইটো এটা হঠাৎ হৈ যোৱা এটা ঘটনাৰ নিচিনা হ'ল আমাৰ কাৰণে। আমি সকলোৱে মানে দুখতে ভাগি পৰিছোঁ। অকল গোৰ্খা সম্প্ৰদায়ৰ মানুহ নহয়, ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী আছে, আদিবাসী, বড়ো, ৰাজবংশী, সকলো জাতি জনগোষ্ঠীৰ মানুহে আহি পেলাই ইয়াতে তেওঁক শ্ৰদ্ধাঞ্জলি দি আছে, অৰ্পণ কৰি আছে। আৰু আমি সকলোৱে খুবেই মৰ্মান্তিক। তেখেতৰ কিবা স্পেচিয়েল ভাল কেৰেক্টাৰ আপোনাৰ মনত আছে নেকি? কিবা ইউনিক কেৰেক্টাৰ আছিল নেকি তেখেতৰ? ইউনিক ক'ব গ'লে তেওঁ সঁচাকৈ সকলো ক্ষেত্ৰতে তেওঁ ইউনিক বুলি ক'ব লাগিব। কিন্তু বিশেষকৈ যিটো শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে যিবিলাকে অলপ দুখ কষ্ট কৰি যদি পঢ়িব নোৱাৰা অৱস্থা হয়, তেওঁ সঁচাকৈয়ে মানে ঘৰত গৈ পেলাই গাৰ্জেনৰ লগত যোগাযোগ ৰাখি পেলাই সেই ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব লাগে সেইটো অলপ তেওঁ মানে সকলো ক্ষেত্ৰতে মানে আগভাগ লৈ পেলাই পৰামৰ্শ দিছিল। আৰু সম্ভৱ হ'লে তেওঁ সকলো ক্ষেত্ৰতে সহায় কৰিছিল আমি জনামতে।